নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল যদিহে আপুনি নতুন লেপটপ এটা ল'ম বুলি ভাবি আছে আৰু আপোনাৰ মনত কনফিউজন আছে যে আপুনি i3 ল'বনে i5 ল'বনে i7 ল'ব তেনেহ'লে আপুনি ঠিক জেগালৈকে আহিছে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আপোনাৰ সকলো কনফিউজন দূৰ হৈ যাব এই ভিডিঅ'টো মই দুটা ভাগত ভাগ কৰিছোঁ প্ৰথম ভাগত মই আপোনালোকক একদম সিম্পল ভাষাত i3 i5 i7 আপোনাৰ কাৰণে কোনটো লেপটপ ভাল হয় এইটো বুজাম আৰু সেকেন্ড পাৰ্টত মই আপোনাক i3 i5 আৰু i7 ৰ থুলমূলকৈ ডিফাৰেন্সটো বুজাই দিম তো প্ৰথমতে i3 কথা কওঁ আপুনি যদি এটা লেপটপ ল'ম বুলি ভাবিছে যিটোত আপুনি কাম কৰিব যেনেকৈ আপোনাৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আপুনি নেট ব্ৰাউজিং কৰিব আপুনি আপোনাৰ ইমেইল চেক কৰিব আপুনি মুভিজ চাব আৰু আপোনাৰ নৰ্মেলি ফটো ভিডিঅ' ছেভ কৰিব তেতিয়াহ'লে আপোনাৰ কাৰণে i3 প্ৰচেছৰৰ লেপটপটো চবতকৈ ভাল হ'ব আৰু সেকেণ্ডত i5 ৰ কথা কওঁ যদি আপুনি গেম খেলিম বুলি ভাবিছে ভিডিঅ' এডিটিং ফটো এডিটিং আৰু বাকি হাই লেভেল প্ৰসেসিং কাম অলপ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ কাৰণে i5 ভাল হ'ব i5 প্ৰচেছৰত আপুনি গেমো খেলিব পাৰিব আপুনি ভিডিঅ' এডিটিংও কৰিব পাৰিব আৰু ফটো এডিটিংও আপুনি ধুনীয়াকৈ কৰিব পাৰিব তো আপোনাৰ কাৰণে i5 বেষ্ট হ'ব আৰু i7 প্ৰচেছৰ তেখেতলোকৰ কাৰণে যোনে প্ৰফেশনেলি ভিডিঅ' এডিটিং কৰে প্ৰফেশনেলি আপোনাৰ এডিটিং কৰে প্ৰফেশনেল গেমাৰ্ছ হয় যোনে মানে প্ৰফেশনেলি হাই লেভেল গেমিং খেলে প্ৰফেশনেল গেমাৰ্ছৰ কথা কৈছোঁ দেই নৰ্মেল গেমাৰ্ছৰ কাৰণে আপোনাৰ i5টোৱে হৈ যাব আৰু প্ৰফেশনেল গেমাৰ্ছৰ কাৰণে i7টো লাগিবই প্লাছ গ্ৰাফিক্স কাৰ্ড থকা তো গ্ৰাফিক্স কাৰ্ডৰ কথা এতিয়া নকওঁ মই প্ৰচেছৰটোৰ কথা কৈছোঁ অকল i7 গেমিঙৰ কাৰণে লাগিব আৰু যদি আপুনি 3D গ্ৰাফিক্স ৰেণ্ডাৰিং কৰে তেতিয়াহ'লেও আপোনাক i7 লাগিব i5ত এইখিনি ভালকৈ আপোনাৰ কাম নকৰিব তো নেক্সট আহি গ'ল প্ৰচেছৰৰ জেনেৰেশ্যন i3 i5 i7 চবৰে জেনেৰেশ্যন থাকে 7 জেনেৰেশ্যন চলি আছে এতিয়া 8 জেনেৰেশ্যন চলি আছে 9th আৰু 10 জেনেৰেশ্যন 7 জেনেৰেশ্যনৰ আপডেট হৈছে তথাপিতো মাৰ্কেটত এভেইলেবল আছে তো আপোনাৰ জেনেৰেশ্যন যিমানে আপগ্ৰেড হয় সিমানে আপোনাৰ প্ৰচেছৰৰ এফিচিয়েঞ্চিটো বাঢ়ে আপোনাৰ পাৱাৰ কনজাম্পশ্যনটো কমি যায় আৰু পাৰফৰ্মেঞ্চটো বাঢ়ি যায় 7 জেনেৰেশ্যন প্ৰচেছৰ যদি আপুনি ইউজ কৰি আছে যদি 8 জেনেৰেশ্যনলৈ আপুনি আপগ্ৰেড কৰে তেতিয়া আপোনাৰ অলপ বেটাৰী বেকআপটো ডিফাৰেঞ্চ হ'ব স্লাইট ডিফাৰেঞ্চ হ'ব তেনেকৈ ধৰিব নোৱাৰে কিন্তু তেনেকৈ জেনেৰেশ্যন বাই জেনেৰেশ্যন আৰু ইণ্টেলে প্ৰচেছৰখিনি আপগ্ৰেড কৰি গৈ থাকে তেনেকৈ আপোনাৰ পাৰফৰ্মেঞ্চখিনি বাঢ়ি গৈ থাকে তো আপুনি এতিয়া যদি লওঁ বুলি ভাবে i3 আপুনি এতিয়া 8 জেনেৰেশ্যনৰ তলত নল'ব কাৰণ 8 জেনেৰেশ্যনে এতিয়া আপোনাৰ কাৰণে চবতকৈ ভাল হ'ব আৰু i5 আপুনি ল'লে এতিয়া 8 জেনেৰেশ্যন তলত নল'ব i7 8 জেনেৰেশ্যন তলত নল'বই তো সব ল'লে এতিয়া আপুনি ল'লে 8 জেনেৰেশ্যন ল'ব 9 জেনেৰেশ্যন ল'ব নহ'লে 10 জেনেৰেশ্যন ল'ব তো এইখিনি আছে জেনেৰেশ্যনৰ কথা আপোনাৰ প্ৰচেছৰ এতিয়া মই i3 বিষয়ে ক'ম i3ত আপোনাৰ ডুৱেল কোৰ থাকে যিখিনি 7 জেনেৰেশ্যন আৰু 8 জেনেৰেশ্যন i3 প্ৰচেছৰত ডুৱেল কোৰ আছে ডুৱেল কোৰ থকাৰ পিছতো তাত এটা টেকনিক ইউজ হয় হাইপাৰ থ্ৰেডিঙে কি কৰে আপোনাৰ অপাৰেটিং চিষ্টেমটোক দেখায় যে আপোনাৰ ডুৱেল কোৰ প্ৰচেছৰটো ডাবল হিচাপে দেখায় 4টা কোৰ বুলি দেখায় তো আপুনি যদি 7 জেনেৰেশ্যন i3 ইউজ কৰি আছে তো সেইটো একচুৱেলি থাকিব 2টা কোৰ কিন্তু অপাৰেটিং চিষ্টেমে তাক দেখিব 4টা কোৰ হিচাপে এতিয়া লেটেষ্ট যিটো i3 আহিছে 10 জেনেৰেশ্যন i3 তাত কিন্তু 4টা কোৰ লগতে আহিছে তাত আকৌ হাইপাৰ থ্ৰেডিং নাই সেইটোত আকৌ ডাবল নহয় যে অপাৰেটিং চিষ্টেমে 8টা কোৰ দেখিব নেদেখে 4টা কোৰ আছে আৰু i5ত আপোনাৰ নৰ্মেলি কোৰ থাকে একেই ডুৱেল কোৰে থাকে 2টা কোৰ থাকে আৰু 4টা কোৰ থকা আছে ডুৱেল কোৰ থকাটোত হাইপাৰ থ্ৰেডিং এনাবল আছে আৰু যিটো 4টা কোৰ থকা সেইটোত হাইপাৰ থ্ৰেডিং এনাবল নাই আৰু i7ৰ আপোনাৰ প্ৰচেছৰ থাকে আপোনাৰ 4টা কোৰ আৰু 8টা কোৰ 4টা কোৰ থকাটোত হাইপাৰ থ্ৰেডিং আছে আৰু 8টা কোৰ থকাটোত হাইপাৰ থ্ৰেডিং নাই তো এইখিনি আছিলে হাইপাৰ থ্ৰেডিং আৰু কোৰৰ কথা তো আপুনি যদি i3 ইউজ কৰে আপোনাৰ প্ৰচেছৰতে যেতিয়া 2টা কোৰ থাকিব আপোনাৰ অপাৰেটিং চিষ্টেম আহিব 4টা কোৰটো আপোনাৰ 4টা কোৰ নিচিনাকৈ কাম কৰিব তো আপোনাৰ ডুৱেল কোৰ প্ৰচেছৰটো আপোনাৰ হাইপাৰ থ্ৰেডিঙৰ যোগেদি আপুনি কোৱেড কোৰ প্ৰচেছৰ নিচিনাকৈ কাম চলাব পাৰে i7ৰ যিটো লেটেষ্ট ভাৰ্চন আহিছে 10 জেনেৰেশ্যন i7 সেইটোত আপোনাৰ 6টা কোৰ আছে আৰু আপোনাৰ হাইপাৰ থ্ৰেডিং কৰিলে আপোনাৰ অপাৰেটিং চিষ্টেম সেইটো 12টা কোৰ হিচাপে দেখে আৰু এটা নতুন প্ৰচেছৰ আহিছে এতিয়া i9 যিটো আপোনাৰ একেবাৰে হাই লেভেল পাৰফৰ্মেঞ্চৰ কাৰণে লাগে মানে i7 যদি আপোনাৰ নহৈছে i7ৰতকৈও ভাল পাৰফৰ্মেঞ্চ লাগে তেতিয়া i9 হয় এইখিনি আপোনাৰ প্ৰফেচনেলৰ কাৰণে এইখিনি নৰ্মেল ইউজাৰৰ কাৰণে নহয় যোনে মুভি এডিটিং কৰে ভিডিঅ' এডিটিং কৰে তেওঁলোকৰ কাৰণে তাত আপোনাৰ মেক্সিমাম 18টালৈকে কোৰ আছে তো এইটোৱে আছিল আজিৰ ভিডিঅ' আশা ৰাখিছোঁ আপোনালোকক মই আজি বুজাব পাৰিলোঁ যে আপোনাৰ কাৰণে i3 ভাল নে i5 ভাল নে i7 ভাল তো থুলমূলকৈ মই আকৌ এবাৰ কৈছোঁ যদি আপুনি ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট ইউজ কৰিব মুভি চাব ভিডিঅ' ষ্ট'ৰ কৰিব তেতিয়া আপোনাৰ কাৰণে i3 ভাল যদি আপুনি গেম খেলিবলৈ ষ্টাৰ্ট কৰিছে ভিডিঅ' এডিটিং কৰিব ফটো এডিটিং কৰিব তেতিয়া আপোনাৰ কাৰণে i5 ভাল আৰু যদি আপুনি প্ৰফেচনেল হয় যোনে প্ৰফেচনেল ভিডিঅ' এডিটিং কৰে প্ৰফেচনেল গেমিং কৰে তেতিয়া আপোনাৰ কাৰণে i7 ভাল তো এইটোৱে আছিল আজিৰ ভিডিঅ' এনেকুৱা ভিডিঅ' মই বনাই থাকিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অহাবাৰ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ